যদি হাতখন দি পেলাই উঠাই আনিব নোৱাৰে নহয়, গুৰ মাৰি পেলাই নিদিব। নমস্কাৰ সকলোকে। সামাজিক মাধ্যমত কিছুমান বস্তু শ্বেয়াৰ হৈ থকা দেখা পাওঁ। যেনে ধৰক খুব দুখীয়া ঘৰৰ কাৰোবাৰ কিবা এটা অসুবিধা হৈছে, মাধ্যমযোগে মানে ৰাইজক দান বৰঙণি বিভিন্ন সহায়ৰ বাবে অনুৰোধ জনাই পোষ্ট কৰে, তাত দিয়েও ৰাইজে, বহুতে দিয়ে। আজি যোৱাকালি পোষ্ট এটা পালোঁ, মানে ভিডিঅ' আকাৰে বনাইছে। কোনোবাই ধৰক সৰু বাচ্চা এটা GMC গুৱাহাটী মেডিকেল কলেজত আছে, তাৰ বাবে আৰ্থিক সাহায্য বিচাৰি পোষ্ট কৰিছে সামাজিক মাধ্যমত। কোনে কি পাৰে দিছে। তাত দেউতাকৰ UPI স্কেনাৰখন তাত ব্যৱহাৰ কৰিছে, তাত স্কেনাৰখন ব্যৱহাৰ কৰি পোষ্ট কৰিছে। তাৰপিছত এগেইন সামাজিক মাধ্যমত আৰু কোনোবাই সেই পোষ্টটোকে নতুনকৈ নিজৰ কথা কিছুমান তাত সংলগ্ন কৰি পোষ্ট কৰিছে, আৰু সেই পোষ্টটোত স্কেনাৰখন সেই ল'ৰাটোৰ বা সেই শিশুটোৰ পিতৃজনৰ সলনি নিজৰ স্কেনাৰখন দিছে। তো কথা হ'ল এতিয়া যে আমি এটা সৰু শিশু বা শিশু নহয়, ডাঙৰেই হওক বাৰু, নিজৰ আৰ্থিক অৱস্থা বেয়া কাৰণে ৰাইজৰ ওচৰত সহায় বিচাৰি সামাজিক মাধ্যমত সহায় বিচাৰিছে, কোনে কেনেকৈ পাৰে সহায় কৰিছে। তো তাৰপিছত আমি ইমানে বৰ্তমান সময়ত আমি ইমানে লোভনীয় নে, ইমানে আমাৰ লোভ নে যে সেই কাৰোবাক সহায় কৰাৰ তাতে আমি নিজৰ স্কেনাৰখন দি পেলাই, UPI স্কেনাৰখন দি পেলাই আমি তাৰ পৰাও পইচা ইনকাম কৰিব বিচাৰিছোঁ। মোৰ কথা হ'ল, মই কিবা কৰিব পৰা নাই, কাৰোবাক সহায় কৰিব পৰা নাই, একো ডাঙৰ কথা নহয়। সকলোৰে সামৰ্থ্য নাথাকে, মোৰো সামৰ্থ্য নাই। কিন্তু সেইবুলি মই কাৰোবাক আনে সহায় কৰা টকাখিনি মই কি খাম নেকি? সেয়া উচিত হয় জানো? এইবিলাক কথা আচলতে নাপায়। এইবিলাক নিজে কিছুমান মানে কেনেকুৱা কথা, এতিয়া কি বুলি ক'ম, আজি এইবিলাক কথা কোনোবাই দেখিছে, কাইলৈ বিশ্বাস উঠি যাব যেতিয়া গম পাব যে আপুনি সামাজিক মাধ্যমত নিজৰ ব্যৱহাৰ কৰি পেলাই, নিজৰ স্কেনাৰখন দি পেলাই সেই কাৰো নাম লৈ, কোনোবা দুখীয়া মানুহৰ নাম লৈ নিজে পইচা ইনকাম কৰিছে, বা কোনোবাই যি দিছে আৰ্থিক অনুদান সেইখিনি নিজৰ পকেটত ৰাখিছে। সেইটো বেয়া কথা। মানুহৰ বিশ্বাসবিলাক উঠি যায়। কেনেকৈ বিশ্বাস কৰিব? সামাজিক মাধ্যমত কোনোবাই আৰ্থিক সাহায্য বিচাৰি পোষ্ট কৰিলে কিয় সহায় কৰিব? তো এইবিলাক নকৰিব, এইবিলাক কৰিব একেবাৰে নাপায়, একদমেই নাপায়। তো এইবিলাক একদম বাদ দিয়ক, এইবিলাক কাম নকৰিব। নিজে যদি ধৰক সহায় কৰিব নোৱাৰে কাৰোবাক, আনৰ ক্ষেত্ৰতো এই মানে আনে সহায় কৰাৰ আগত বাধা প্ৰাচীৰ হৈ থিয় নহ'ব। বেয়া লাগে এইবিলাক বস্তু দেখা পালে। আমি যদিও সহায় কৰিব নোৱাৰোঁ, কাৰোবাৰ পোষ্ট এটা শ্বেয়াৰ কৰোঁ, কিন্তু তাত আমি ৰহন সানি আমাৰ স্কেনাৰ লগাই আমি কেতিয়াও এইবিলাক কৰি পোৱা নাই বা নকৰোঁ। লাজ নালাগে নে আপোনালোকৰ সৰু সৰু কামবোৰ কৰিব? ইমান আমি নিলাজ নে? ইমান আমি কথা নিদিওঁ নে? সেই সৰু কাৰোবাক কোনোবাই সহায় কৰিব, সেইখিনি পইচা আমি আমাৰ নিজৰ একাউণ্টত ল'বৰ কাৰণে চেষ্টা কৰিম। এই মানসিকতাবিলাক ত্যাগ কৰক। প্ৰফাইলত ডাঙৰ ডাঙৰ কোনোবা নেতা, ডাঙৰ ডাঙৰ কাৰোবাৰ ফটো ৰাখিব, ৰাখি পেলাই মানে নিজে এইবিলাক যেতিয়া কাম কৰে নহয়, একবাৰ ভাবি চাওকচোন, সেই প্ৰফাইলত যাৰ যাৰ ফটো ৰাখে, সিহঁতে যেতিয়া গম পাব আপুনি এই কামটো কৰি আছে, এইবিলাক ইমান লাজৰ কথা। নকৰিব এইবিলাক কাম, বেয়া দেখি, বহুতেই বেয়া দেখি। তো এইখিনিয়ে আছিল মোৰ আজি ক'ব লগা। মই ক'লোঁ, মানে লাজ লগা কথা কিছুমান দেখা পাইছোঁ, তো সেইকাৰণে মই কথাখিনি কৈছোঁ আপোনালোকৰ আগত। এইবিলাক কাম নকৰিব, এবাৰ পোষ্ট শ্বেয়াৰ নকৰিব। আপুনি শ্বেয়াৰ নকৰিলে যে আৰু কোনোবাই নকৰিব এনেকুৱা কথা নহয়। 10জনে শ্বেয়াৰ কৰিব, 20জনে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে বস্তুটো পাবই কোনোবাই, নহয় কোনোবাই অনুদান দিব। এই 2 নম্বৰী কাৰোবাৰবিলাক নকৰিব। এই 2 নম্বৰী কাৰোবাৰবিলাকে সমাজৰ ক্ষতি কৰে, মানুহক ক্ষতি কৰে। কেনেকৈ ক্ষতি কৰে মই কৈয়ে দিছোঁ, যে আপোনাৰ এই ব্যৱহাৰটোৰ কাৰণে ভৱিষ্যতে মানুহৰ বিশ্বাস হাৰাই যাব। কাৰণ মানুহে পইচা দিবৰ সময়ত নাম চেক কৰি, স্কেনাৰখন চেক কৰি পইচা নিদিয়ে, বহুতে নিদিয়ে। তাৰ ভিতৰত কোনোবা একজনে বা 2জনে স্কেনাৰখনত নামটো চেক কৰিব, আৰু ভুক্তভোগী বা যাৰ কাৰণে আৰ্থিক সাহায্য বিচাৰিছে তেখেতৰ নামটো বিচাৰিব।
এই 2 নম্বৰী কাৰোবাৰবিলাক নকৰিব, বেয়া দেখি। ধৰি লওক কাইলৈ নহওক আপোনাৰ ঘৰত কিবা এটা হ'ল, যিজনে এনেকুৱা 2 নম্বৰী কামটো কৰিব তেখেতৰ ঘৰত তেনেকুৱা কিবা এটা হ'ল, এই হোৱাৰ লগে লগে আপুনি কিন্তু মুখেৰে ৰাইজৰ অনুৰোধ জনাব যে আপোনাক আৰ্থিক সাহায্যৰ প্ৰয়োজন হৈছে। ক'ব নোৱাৰে মানুহৰ দিন কেতিয়া, মোৰ দিন আজি ভাল আছে কাইলৈ বেয়া হ'ব পাৰে। তো সেই দিনটোত আপুনি কেনেকৈ ৰাইজক অনুৰোধ কৰিব যে মোক আৰ্থিক সাহায্য কৰক, কাৰণ আপুনি অলৰেডি বেয়া কাম কৰি থৈ দিছে। তো নকৰিব এইবিলাক কাম। কিবা এটা যদি ভাল কৰিব নোৱাৰে আনৰ বেয়াও নকৰিব। যদি হাতখন দি পেলাই উঠাই আনিব নোৱাৰে নহয়, গোৰ মাৰি পেলাই নিদিব। যদি আপোনাৰ ক্ষমতা নাই হাতখন দি পেলাই আগুৱাই দি পেলাই উঠাই আনিব পৰা, তেতিয়াহ'লে গোৰ মাৰি পেলাই নিদিব। তো অনুৰোধ, জানুৱাৰীৰ পৰা আৰু পৰিকল্পনা লৈছোঁ কিছুমান। ধৰক জানুৱাৰীত মোৰ নিজৰ পৰিকল্পনা সম্পূৰ্ণ এইটো। জানুৱাৰী মাহৰ পৰা প্ৰতি মানে এই 2025 চনৰ নতুন বছৰত জানুৱাৰীৰ পৰা প্ৰতি মাহে স্কুলত, মানে চৰকাৰী স্কুলত যিহেতু আজিকালি ধৰক আহিছে দিয়ে, এইবিলাক ইউনিফৰ্ম দিয়ে, জোতা দিয়ে, তো সেইখিনিৰ প্ৰয়োজন নাই। কিন্তু বেগ আৰু বহী, কলম, কাঠ পেঞ্চিল এইখিনি যাৱতীয় কিতাপো দিয়ে স্কুলৰ পৰা। তো প্ৰতি মাহে 2খন স্কুলত, মানে এখন প্ৰতি মাহে আৰু বেলেগ বেলেগ স্কুলত আৰু 2টা ছাত্ৰ বা ছাত্ৰীক 4ৰ্থ শ্ৰেণীৰ পৰা ক্লাছ 10লৈকে এইখিনি বস্তু দিম। আৰু 4গৰাকী খাটি খোৱা, মই কৈছোঁ আগতে, উল্লেখ কৰিছোঁ আগৰ এটা ভিডিঅ'ত, মই খাটি খোৱা যেনে আপোনাৰ ধৰি লওক এই যে কি কয় বজাৰত বহে, কোনোবা অকণমান কিবা এটা বস্তু লৈ ওলাই পেলাই বহি আছে, তেনেকুৱা মহিলা যি পাৰোঁ মোৰখিনি সামৰ্থ্য হ'ব, সেই সামৰ্থ্য অনুযায়ী মই কিবা এটা আগবঢ়াম, সহায় কৰিম। সেইটো এটা মোৰ একদম সম্পূৰ্ণ নিজৰ পদক্ষেপ এটা নিজাকৈ লৈছোঁ। নাজানো কি হয়, মানে ৰাইজে ভাল পায়, কোনোবাই ভাল পায় বেয়া পায় মই নাজানো। সেইটো মই মানি চাইছোঁ, মই কৰিম। কাৰোবাক দেখি ধৰক অনুপ্ৰাণিত হৈছোঁ, কোনোবাই কৰিছে তেখেতক দেখি অনুপ্ৰাণিত হৈছোঁ, তো এইখিনি মই কৰিম বুলি ভাবিছোঁ। জানুৱাৰীৰ পৰা এইখিনি মই ষ্টাৰ্ট কৰিম। তো সকলোৱে সহযোগ কৰিব, সমৰ্থন কৰিব, সকলোৱে আশীৰ্বাদ কৰিব, যাতে আগলৈকে ভাল কাম কৰি যাব পাৰোঁ। সেইটো এটা মোৰ মানে ইচ্ছা আছে। নিজে কি পাৰিছোঁ কি নোৱাৰিছোঁ সেইটো বাদ দিয়ক, মোক কোনে কি ভাবে কোনে কি নাভাবে সেইটোও বাদ দিয়ক। মোক কোনোবাই ভাল পাব পাৰে, কোনোবাই বেয়া পাব পাৰে। সমাজত ভাল পোৱা যেনেকৈ মানুহ থাকে, বেয়া পোৱা মানুহ থাকে। সকলোৱে যে মোক ভাল পাব এইটো ক'তো ক'বলগীয়া নাই, কাকো জোৰ কৰিবলগীয়া নাই। ভাল পোৱাৰ মাজতে বেয়া পোৱাও থাকিব, বেয়া পোৱাৰ মাজতে ভাল পোৱাও থাকিব। তো মই সকলোকে ভাল পাওঁ, মই কাকো বেয়া নাপাওঁ। কিন্তু মই সকলোৱে আপোন মোৰ কাৰণে, আপোনজনৰ কাৰণে কিবা এটা কৰিম জানুৱাৰীৰ পৰা। তো সমৰ্থন কৰিব, সহযোগ কৰিব, ভাল লাগিব। ইমানখিনি মোৰ ক'ব লগা আছিলে। তো আজিলৈ আহিছোঁ। তো ধন্যবাদ। জয় অসম। ভালে থাকক সকলোৱে, কুশলে থাকক।